কিয় নোৱাৰিম নোৱাৰাৰ কোনো কুৱেশ্যনে নাহে জীৱনত যদি ষ্টাৰ্ট কৰি দিওঁ একচুৱেলি আজি মই ফেচবুকৰ বিষয়ে ক'ম আৰু আপোনালোকৰ ফেচবুকত যিটো কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে 3 লাখ ভিউজৰ সেইটো দিছিলে আপোনালোকৰ কমপ্লিট হ'লনে নাই মোৰ বিশ্বাস কৰক মাত্ৰ 10 দিন হৈছিলে ইউটিউব চেনেলটো খোলা আৰু মই 10 দিন নহয় 15 দিন হৈছিলে 15 দিনতে মই কমপ্লিট 3 লাখ ফাৰ্ষ্ট 28,000 মই ভিউজ কমপ্লিট কৰিলোঁ তাৰপিছত মই 3 লাখ ভিউজ কমপ্লিট কৰিলোঁ ইমান জলদি যেহেতু ইউটিউবত মই আগৰ পৰা আছোঁ কিন্তু ইউটিউবত মই ভিডিঅ' দি অশান্তি পাই গৈছোঁ আৰু ভিউজ কম সেইকাৰণে মই টোটেলি ছ'চিয়েল মিডিয়াৰ পৰা দূৰত আছিলোঁ কিন্তু ৰিচেণ্টলি মোৰ ফ্ৰেণ্ড এজনী কওঁতে মই ষ্টাৰ্ট কৰি দিলোঁ আৰু মই সঁচাকৈ কৈছোঁ মই 3 লাখ ভিউজ কমপ্লিট হ'ল আৰু এতিয়া আগষ্টৰ শেষৰ আগে কণ্টেণ্ট মনিটাইজেশ্যন মোৰ টুলছটো অ'পেন হ'ব বাৰু যি নহওক এক ছেকেণ্ড তাৰপিছত আৰু বাকী একো প্ৰব্লেম নাই কোনো এটা বস্তু আপুনি হাৰ নামানিব যেনেকৈ মই হাৰ মানি গৈছিলোঁ ফাৰ্ষ্ট টাইম ইউটিউব চেনেলত যেতিয়া মোৰ ভিউজ নাহে টোটেলি মই হাৰ মানি মই বাদ দিছিলোঁ গোটেই মানে মোৰ যিটো অনলাইন সেয়া আছিলে গোটেই কিন্তু মই যেতিয়া ফেচবুক ষ্টাৰ্ট কৰিলোঁ মই ছাকচেছ হ'লোঁ তেতিয়া মোৰ মানে মনত সাহস আহিল কিয় নোৱাৰিম আমি ফেচবুকত আমি ইমান পটককৈ ভিউজ ক'ৰ পৰা পাওঁ সেইটো বিষয়ে মই কওঁ মই এনেকুৱা টাইপৰ কিছুমান ফটোজ দিছিলোঁ যিবোৰৰ পৰা মই ভাবোঁ যে মোৰ ভিউজ আহে বা মানুহে চাই আকৰ্ষিত হ'ব এক নম্বৰ সেইটো পইণ্ট যে মাৰ এখন বিয়াৰ চিঠি দিছিলোঁ পুৰণা বিয়াৰ চিঠি যিটো 35 ইয়াৰ্ছ আগৰ চিঠি 1990 চনৰ চিঠি তো সেইখনত মই ভাইৰেল হৈ গৈছোঁ কাৰণ সেইখন বহুত দিনে পুৰণা এখন চিঠি তাৰপিছত মোৰ বিয়াৰ ফটো সেনেকুৱা দিছিলোঁ এনেকুৱা কিছুমান দিছিলোঁ যিটো মানে মই ভাবোঁ যে ইয়াত ভিউজ আহিব বহুত জলদি আৰু লাকিলি মই ছাকচেছ হ'লোঁ আপোনালোকৰ আশীৰ্বাদত সেয়াই আৰু এতিয়া মই ইউটিউবত আহিছোঁ আৰু মই ছাকচেছ হৈহে এদিন নিজকে লৈ একচুৱেলি মই কি কৰিছোঁ নিজকে মই চেলেঞ্জ কৰিছোঁ যে মই ছাকচেছ হ'ম কিয় নহ'ম ইউটিউবৰ পৰা মানুহে ইমানখিনি ছাকচেছ হ'ব পাৰিছে আৰু আমি কিয় নোৱাৰিম আমিও পাৰিম অভিয়াছলি পাৰিম তো সেইটো কাৰণে ভাবিছোঁ এইবাৰ ভিডিঅ'জ মই দিহে এৰিম ভিউজ আহক নাহক আৰু নতুন কিছুমান বস্তু আহিছে যিবোৰ আমি কৰিব পাৰোঁ আৰু দেখিছেনে বাচ্চাকেইটাই ঠিক তেনেদৰে আপুনি যেতিয়া ভিডিঅ' বনাব আপোনাক হাঁহিব আপোনাক কিয় আপুনি বেলেগৰ হাঁহাত লাজ কৰে আপুনি কিহৰ লাজ লাগিব লাগে ভিডিঅ' কৰক ছাকচেছ হ'বই হ'ব যিটো মই নিজকে নিজে লৈ চেলেঞ্জ কৰিছোঁ মই ছাকচেছ হৈহে এৰিম আৰু ইয়াৰে ৰিজাল্ট মই বহুত জলদি দিম এইটো মোৰ নিজকে লৈ প্ৰতিশ্ৰুতি আৰু সেয়ে আজিৰ পৰা তেতিয়াহ'লে মই কামত ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোকে মোক আশীৰ্বাদ ছাপৰ্ট গোটেইখিনি কৰিব বুলি আশা থাকিল আৰু চাওক কিমানখিনি আপগ্ৰেড কৰিব পাৰোঁ আৰু আজিতো এইটো বহুত দিনৰ পিছত মানে মোৰ এইটো হেৰি হয় ভিডিঅ' হয় ঠিক আছে আজিলৈ ইমানে বাই বাই